নমস্কাৰ বন্ধুসকল, মই নেপলে স্বাগতম জনাইছোঁ আপোনালোকক এভৰিথিং আছাম চেনেললৈ। চ' মোৰ কোয়েল বাৰ্ডখিনি কণী পৰা ষ্টাৰ্ট কৰিছে আজি। ব'লক আমি চাবলৈ যাওঁ। দেখিছে বন্ধুসকল, এনেদৰে খাচা পদ্ধতিত মই থৈছিলোঁ কাৰণে সিহঁতি কণী পাৰিছে। এনেকৈ কণীটো তললৈ ওলাই আহিছে, এয়া দেখিছে। এনেকৈ কণীটো ওলাই আহে তললৈ, ইফালেদি ডাইৰেক্ট ওলাই আহে। মোৰ ওচৰত যিটো জাত আছে এতিয়া, এইটো জাত জম্বু জাত বুলি কৈছে। সিহঁতৰ অলপ শাৰীৰিক গঠনটো ডাঙৰ হয় নৰ্মেল যিবোৰ কোয়েল চৰাই তাতকৈ। চ' বন্ধুসকল, আজিলৈ ইমানেই। মই কণী পৰা দেখাবৰ কাৰণে আজি আপোনালোকলৈ ভিডিঅ'টো আগবঢ়ালোঁ। মোৰ চৰাইখিনিয়ে 52 দিনৰ পৰা কণী পাৰিবলৈ ষ্টাৰ্ট কৰিছে। আৰু ইয়াত যিমানকেইজনী চৰাই আছে গোটেইকেইজনী লেয়াৰ হয়। মই সিহঁতক কণী পাৰিবৰ কাৰণে অকল তিনিটা মতা ৰাখিছোঁ, মানে নহ'লে কণীৰ পৰিমাণটো কমি যায়। মতা চৰাই লগত ৰাখিব লাগে 2-3টামান, সেইকাৰণে ৰাখিছোঁ। মই কণীখিনি ফাৰ্টাইল হয়নে নহয় এইটো কনফাৰ্ম নহয়, কাৰণ মই মতা চৰাইৰ পৰিমাণটো কমকৈ ৰাখিছোঁ মাইকীৰ তুলনাত। সেইকাৰণে মই কনফাৰ্ম নহয় কথাটোত, কণীটো উমনি দিলে পোৱালি ওলাব নে নোলাব। চ' বন্ধুসকল, আজিলৈ ইমানেই। ভিডিঅ'টো চোৱাৰ কাৰণে ধন্যবাদ। আগলৈ বতা চৰাই জাতীয় ভিডিঅ' বা অন্য কুকুৰা চৰাই, হাঁহৰ বিষয়ে বা ফিচাৰীত মাছৰ বিষয়ে জানিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব, কমেণ্ট কৰিব। আজিলৈ ইমানেই বন্ধুসকল, ধন্যবাদ।